ভাৰত চৰকাৰে আদানী গ্ৰুপক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো হস্তান্তৰ কৰাৰ পিছত আদানী গ্ৰুপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নাম সলোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহিত কৰিবলৈ আমি সাজু আছোঁ। ইয়াৰ লগে লগে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিমানবন্দৰটো নাম কোনো কাৰণতে সলনি কৰিবলৈ দিব নালাগে। এই ক্ষেত্ৰত অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে, অন্যথা আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি ইয়াৰ লগে লগে আন্তৰ্জাতিক বিমানবন্দৰটোত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰক দাবী জনাইছোঁ। যিকোনো মূল্যৰ বিনিময়ত ইয়াত কৰ্মৰত হৈ থকা সকলো কৰ্মচাৰীক তেওঁলোকৰ চাকৰি বাহাল ৰাখিবলৈ অসম চৰকাৰক আমি দাবী জনাইছোঁ।